মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই অসমীয়া লিপিৰ ক্ৰমবিকাশৰ স্তৰ সম্পৰ্কে আলোচনা কৰিম। আগৰ ক্লাছত মই অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কীয় কিছু কথা কৈছিলোঁ আৰু অসমীয়া লিপিৰ ক্ৰমবিকাশৰ তিনিটা স্তৰ সম্পৰ্কেও অলপ কৈছিলোঁ। আজি এই তিনিটা স্তৰৰ মাজেদি কেনেকৈ প্ৰামলেখ, শিলালিপি, সাঁচিপতীয়া পুথিৰ মাজেদি অসমীয়া লিপিয়ে ক্ৰমবিকাশ লাভ কৰিলে এই সম্পৰ্কে কম। আমি তিনিটা স্তৰৰ কথা ইতিমধ্যে আলোচনা কৰিছিলোঁ। প্ৰথম স্তৰ প্ৰাচীন অসমীয়া লিপি বা কামৰূপী লিপি খ্ৰীষ্টীয় ৫ম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে আৰু ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈকে মধ্যযুগীয় অসমীয়া লিপি আৰু ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈকে আধুনিক অসমীয়া লিপিৰ স্তৰ। এই তিনিটা স্তৰৰ মাজেদি অসমীয়া লিপিয়ে কেনেদৰে বিকাশ লাভ কৰিলে এই হ'ব আজি আমাৰ আলোচনাৰ বিষয়। প্ৰাচীন অসমীয়া লিপি খ্ৰীষ্টীয় ৫ম শতিকাৰ আদিভাগৰ নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিৰ পৰা ত্ৰয়োদশ শতিকাৰ কানাই বৰশীবোৱা শিলালিপিৰ সময়লৈকে প্ৰাচীন অসমীয়া লিপিৰ যুগ। মই আগতেও তোমালোকক কৈছোঁ যে ৫ম শতিকাৰ উমাচল লিপি আৰু তাৰো আগৰ নগাজৰি খনিকৰ গাঁৱৰ দুখন শিলালিপি অসমীয়া লিপিৰ প্ৰাচীনতম নিদৰ্শন। এই লিপিৰ গঢ় গুপ্ত লিপিৰ লগত মিলে। উমাচল লিপিতেই অসমীয়া পেট কটা ৰ আৰু উৱাবু আখৰৰ ব্যৱহাৰ পোৱা যায়। এই সময়ৰ লিপিৰ গুপ্ত লিপিৰ লগত থকা সাদৃশ্যই অসমীয়া লিপি গুপ্ত লিপিৰ পৰা বিকাশ হোৱা ধাৰণাটো অধিক স্পষ্ট কৰি তোলে। এই সময়ৰ কেইখনমান উল্লেখযোগ্য লিপি হ'ল কুমাৰ ভাস্কৰ বৰ্মাৰ নিধনপুৰ তামৰফলি, নালন্দাৰ মাটিৰ মোহৰ লিপি, তেজপুৰ পাহাৰৰ শিলালিপি, গোলাঘাট দেওপানীৰ বিষ্ণুমূৰ্তি শিলালিপি, বনমালদেৱৰ তামৰফলি, বলবৰ্মাদেৱৰ তৃতীয় তামৰফলি, ৰত্নপাল বৰ্মাৰ তামৰফলি, ইন্দ্ৰপাল বৰ্মাৰ দ্বিতীয় তামৰফলি, ধৰ্মপালৰ পুষ্পভদ্ৰা লিপি, বল্লভদেৱৰ আসাম শাসনাৱলী আৰু ত্ৰয়োদশ শতিকাৰ কানাই বৰশীবোৱা শিলালিপি। নৱম-দশম শতিকামানৰ পৰা অসমীয়া লিপিয়ে আধুনিক গঢ় লৈছে। বনমাল বৰ্মাদেৱৰ পৰ্বতীয় তাম্ৰশাসন, তৃতীয় বলবৰ্মাৰ উত্তৰ বৰবিল আদি তামৰফলিত অনেক যুক্ত ব্যঞ্জন পোৱা যায়। বিশেষকৈ লয় লয় আল্ল, ময় বয়াম্ব, গণ্যগ্ন, নিয়জয়াঞ্জ, লয় লয় আল্ল আদি যুক্ত ব্যঞ্জনবোৰ এই সময়ত আধুনিক গঢ় লৈছে। এই সময়ত বিকাশ লাভ কৰা আধুনিক গঢ়ৰ আখৰবোৰ হ'ল অ, আ, এ, উ, ঔ, ক, খ, গ, ঘ ইত্যাদি। মধ্যযুগীয় অসমীয়া লিপি ত্ৰয়োদশ শতিকাৰ কানাই বৰশীবোৱা শিলালিপিৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈ অসমীয়া লিপিৰ মধ্যযুগ। হেমচন্দ্ৰ গোস্বামীয়ে ডেছক্ৰিপটিভ কেটেলেগ অৱ আছামিজ মেনুস্ক্ৰিপ্ট পুথিত এই যুগৰ তিনিটা ভাগৰ কথা উল্লেখ কৰিছে: গড়গঞা, বামুণীয়া আৰু কাইথেলী। গড়গঞা লিপিনো কি চাওঁ। গড়গঞা এক ভৌগোলিক নামকৰণ। আহোম ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি গঢ়ি উঠা বাবে এই লিপিক গড়গঞা লিপি বোলা হয়। আহোম স্বৰ্গদেউসকলে পুথি-পাঁজি লিখাবলৈ আৰু নকল কৰাবলৈ এক শ্ৰেণীৰ বিষয়া নিয়োগ কৰিছিল। তেওঁলোকক লেখাৰু বোলা হৈছিল। লেখাৰুসকলে লিখা দানপাত্ৰ আৰু সাঁচিপতীয়া পুথিসমূহ গড়গঞা শৈলীৰ উৎকৃষ্ট নিদৰ্শন। এই শৈলীৰ আখৰবোৰ সুন্দৰ গঢ়ৰ। অ, আ, হস্ৰ-ই দীৰ্ঘ-ই প্ৰায় আধুনিক গঢ়ৰ। বামুণীয়া লিপি মধ্যযুগৰ সংস্কৃত টোলবোৰক কেন্দ্ৰ কৰি
পুথি-পাঁজি ৰচনা কৰা আৰু নকল কৰাৰ যি ৰীতিৰ প্ৰচলন আছিল, তাৰ ফলস্বৰূপে বামুণীয়া লিপিশৈলীৰ সৃষ্টি হয়। বামুণীয়া এটা সম্প্ৰদায়গত নাম। এই লিপিত নাগৰী প্ৰভাৱ স্পষ্ট। অ-আ সাধাৰণতে দেৱনাগৰী গহৰ। পণ্ডিতসকলে মন্তব্য প্ৰকাশ কৰিছে যে বামুণীয়া লিপিশৈলীয়ে পৰৱৰ্তী কালৰ বৈষ্ণৱ সত্ৰৰ লিপিকাৰসকলক যথেষ্ট প্ৰভাৱান্বিত কৰিছে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত সংৰক্ষিত শ্ৰীধৰ স্বামীৰ শ্ৰীমদ্ভাগৱত গীতাৰ সুবোধনী টীকা বামুণীয়া শৈলীৰ নিদৰ্শন। কাইথেলী লিপি। বামুণীয়া লিপিৰ দৰে কাইথেলীও এটা সম্প্ৰদায়গত নাম। কায়স্থসকলে সংৰক্ষণ কৰা কাৰণে এই লিপিক কাইথেলী বোলা হয়। হেমচন্দ্ৰ গোস্বামীয়ে তেখেতৰ ডেছক্ৰিপটিভ কেটেলগ অৱ আছামিজ মেনুস্ক্ৰিপ্ট গ্ৰন্থক হস্তিবিদ্যা নৱ পুথিক কাইথেলী বুলি উল্লেখ কৰিছে। দৰাচলতে মধ্যযুগীয় লিপিক বামুণীয়া, গড়গঞা, কাইথেলী আদি এনেধৰণে ভাগ কৰিলেও ই বিজ্ঞানভিত্তিক নহয়। ডক্টৰ সূৰ্যকুমাৰ ভূঞাই মত প্ৰকাশ কৰিছে যে উক্ত তিনি প্ৰকাৰ লিপিৰ মাজত মৌলিক প্ৰভেদ নাই। লিপিকাৰৰ স্থান আৰু ঐতিহ্য অনুসৰি আখৰৰ পাকত সামান্য প্ৰভেদ দেখা যায়। আধুনিক অসমীয়া লিপি। ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা অৰ্থাৎ খ্ৰীষ্টান মিছনেৰীসকলৰ আগমনৰ পৰাই মধ্যযুগৰ সাঁচিপুতি আখৰে আধুনিক গঢ় লাভ কৰে। আমি জানো 1813 চনত অসমীয়া ভাষাৰ প্ৰথম ছপা পুথি আত্মাৰাম শৰ্মাৰ বাইবেল প্ৰকাশ হয়। এই পুথিখন সাঁচিপুতি আখৰৰ গঢ়ত শ্ৰীৰামপুৰত ছপা হৈছিল। পাছত শিৱসাগৰত ছপাকল বহুৱাই মিছনেৰীসকলে অৰুণোদয় প্ৰকাশ কৰাৰে পৰাই অসমীয়া লিপিৰ আধুনিক যুগ আৰম্ভ হয়। মিছনেৰীসকলে প্ৰথমতে শ্ৰীৰামপুৰৰ ছপা আখৰৰ আৰ্হিত আখৰ কটাই আনিছিল। অৰুণোদয়ৰ প্ৰথম বছৰৰ সংখ্যাত ৱাব আখৰৰ ব্যৱহাৰ পোৱা গৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, অসমীয়া লিপি এক স্বতন্ত্ৰীয়া লিপি। ইয়াৰ মূল ব্ৰাহ্মী আৰু তাৰ বিকশিত ৰূপ গুপ্ত লিপি। খ্ৰীষ্টীয় ৫ম শতিকাৰ আদিভাগৰ পৰা বিভিন্ন শিলালেখ, তামৰফলি আৰু সাঁচিপতীয়া পুথিৰ মাজেদি বিকাশ লাভ কৰি অসমীয়া লিপিয়ে ঊনবিংশ শতিকাত আধুনিক গঢ় লৈছে। প্ৰাচীন